Hello guys, এতিয়া আমি কৰটেঙা আজি খাম। সো আমি এতিয়া কৰটেঙা পাইবলৈ যাম। মই আৰু আমিনুল ভাইটি হয়। তো আমিনুল আৰু মই গৈ এতিয়া কৰটেঙা পাৰিম, কৰটেঙা খাম। আৰু ইয়াত এইজোপা কৰটেঙা আপোনাক দেখাই গৈ আছো। সো এইজোপা হৈছে কৰটেঙা ওপৰত লাগি আছে। মই গছতো উঠিব নোৱাৰোৱে। সো ভাইটি আমিনুল এতিয়া গছত উঠি কৰটেঙা পাৰিব আৰু কৰটেঙা পাৰি আমি চাটনি বনাই খাম আজি। বলক সি পাৰিব, মই দেখাই গৈ আছো। দে জোকাই এনেকে পাৰিটো কৰটেঙা পাৰিলে পেলাই দিয়া চব কৰটেঙা পৰি আছে তলত, তাৰ পুৰা পকি আছে কৰটেঙাখিনি। তো ইয়াক আমি কেনেকৈ বনাই খামনো, কাটিম, ইয়াত নিমখ জলকীয়া কেনেকৈ দিম আপোনালোকক দেখাম। আৰু বলক টেঙা খাম আজি। আমাৰ ৰেচিপি হৈ গ'ল। এয়া কৰটেঙাৰ কাটিছিলোঁ গছৰ পৰা পাৰি, দেখিছে আমি দুইটাই কাটিলোঁ। আৰু এতিয়া আমি খাম, কেনেকুৱা লাগিছে ধৰ খাম। এতিয়া এয়া ল'লোঁ, এনেকৈ ল'লোঁ, এইটো মজা, একদম বহুত মজা লাগিছে। খা। চ' আপোনালোকে এনেকৈ বনাব। ইয়াত কি দিছিলোঁ, নিমখ, তাৰপিছতে জলকীয়া গুড়া, জিৰা, চাট মছলা, এইবিলাক বিভিন্ন ধৰণৰ মছলা দি দিছিলোঁ, দি পেলাই বনাইছিলোঁ। খাই বহুত ভাল লাগিছে, বহুত মজা লাগিছে, বহুত মজা। তো এইটো আছিল আমাৰ ভিডিঅ'। তো নেক্সট আমি আৰু কি পাৰি খাম, গছৰ নিজৰ ঘৰৰ বস্তু ফল এনেকৈ পাৰি কি খাম আপোনালোকক সৰু ভিডিঅ'বোৰ দি থাকিম। আৰু যদি ভাল পায় ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব। য'তেই নহওক এবিধ হ'লেও ফ'ল' কৰিব, আৰু ইউটিউব হ'লেও মোৰ হেৰিটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই, টাটা।